নমস্কাৰ সকলোকে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। এইমাত্ৰ গম পালোঁ যে অনুশীলনমূলক পৰীক্ষা মক টেষ্ট দিব লাগিব। আমি সকলোকে মক টেষ্ট দিব লাগিব। এতিয়া মক টেষ্ট কেনেকৈ দিব লাগিব? আচলতে এই মক টেষ্টটো এইটোৰ কাৰণে উলিয়াইছে, কিহৰ কাৰণে উলিয়াইছে ইয়াতে সকলো ন'টিছখন দিছে, আপোনালোকে পঢ়ি চাব। ইয়াতে মই তললৈ স্ক্ৰল ডাউন কৰিছোঁ। ইয়াতে গম পাইছোঁ যে ইয়াতে কিহৰ কাৰণে যে ৰঙা আখৰত যিখিনি লিখি দিছে, পৰীক্ষাৰ্থীসকলে এই কথা মন কৰিবলগীয়া যে অনুশীলনমূলক পৰীক্ষাৰ্থীৰ কোনো ধৰণৰ বিষয়ে নথকাত ইয়াৰ বিষয়ে কোনো ধৰণৰ উদাহৰণমূলক প্ৰশ্নকাকত তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে পাব অনুশীলনমূলক পৰীক্ষাৰ কিছুমান নীতি নিয়ম। এই অনুশীলনমূলক পৰীক্ষাৰ নীতি নিয়মবিলাক কেনেকুৱাকৈ হ'ব? আমি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো পৰ্টেল দিছে সেইটোত আমি লগ ইন কৰিব লাগিব। আৰু এই লগ ইনৰ কাৰণে পৰীক্ষাৰ আমাৰ দিনটোৰ সময়সীমা দিছে 8টা বজাৰ পৰা ইয়াতে 16 বজালৈ, মানে কি 8 বজাৰ পৰা 16 বজালৈ, অৰ্থাৎ 8টা বজাৰ পৰা আমাৰ 4 বজালৈকে খোলা থাকিব। আৰু ইয়াৰে যিকোনো সময়ৰ ভিতৰত আপোনালোকে খুলি আপোনালোকৰ পৰীক্ষাটো দি দিব পাৰে। এই পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন কাকতৰ প্ৰয়োজন নাই। গতিকে আমি যিকোনো কি প্ৰশ্ন কাকত আহিব সকলো আমি পিছত সকলো আলোচনা কৰিম। চ' এনেকুৱাকৈ আপোনালোকে লগ ইন কৰিব আৰু সকলো নিৰ্দেশনাখিনি পালন কৰিব। চ' লগ ইন কৰিব আৰু লগ ইন কৰাৰ পিছত আপোনালোকে ইয়াতে ডাউনলোড আহি যাব। আৰু লগ ইনত আপোনালোকৰ কিছুমান অসুবিধা থাকিব পাৰে। ইয়াতে দিছে যে লগ ইন পৰীক্ষাৰ্থীৰ এক পৃষ্ঠা এক নিৰ্দিষ্ট ডাউনলোড কৰিব লাগিব, যিখন ডাউনলোড কৰাৰ প্ৰক্ৰিয়া এখন প্ৰকৃত প্ৰশ্ন কাকত ডাউনলোডৰ কৰাৰ নিচিনাই হ'ব। মানে আপোনালোকে ইয়াত যেনেকৈ ডাউনলোড কৰা আপোনালোকক দেখুৱাব, সেই ডাউনলোড আপোনালোকৰ মেইন যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাৰ লগত সম্পূৰ্ণ মিল থাকিব। তাৰ কাৰণে এই মক টেষ্টটো তেওঁলোকে পাতিছে, যাৰ ফলত সকলো ষ্টুডেণ্টৰে অলপ হ'লেও সুবিধা হ'ব। প্ৰথম অৱস্থাতে যদি আমি এইখিনি জানি থৈ দিওঁ, পিছৰ অৱস্থাত আমাৰ ভাল হ'ব মেইন পৰীক্ষাৰ কাৰণে। আৰু PDF আমাৰ 4 নম্বৰ পইণ্টত দিছে PDFটো 5 MBতকৈ কম হ'ব লাগিব। এই PDF 5 MBতকৈ কম কেনেকৈ কৰিব, মই ইয়াৰে আগৰ এটা ভিডিঅ'ত বনাই আপোনালোকক দেখুৱাইছিলোঁ। যদি এই ভিডিঅ'টো চোৱা নাই আপোনালোকে চাব, মই তলৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম। তাৰপিছত আহি গ'ল 5 নম্বৰত ডাউনলোড আৰু আপলোড প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে এই অনুশীলনমূলক পৰীক্ষা শেষ হ'ব। ডাউনলোড পৰীক্ষা শেষ হোৱাৰ পিছত, ডাউনলোড দিয়াৰ পাছতেই আমাৰ পৰীক্ষাটো শেষ হ'ব বুলি কৈছে। এই অনুশীলন পৰীক্ষাৰ প্ৰকৃতভাৱে হ'বলগীয়া পৰীক্ষাৰ লগত হুবহু একে থাকিব। মানে এইটো এক্সাম যেনেকুৱা হ'ব সেইটো এক্সামত তেনেকুৱাই হ'ব। মই বাৰে বাৰে কৈয়ে আহিছোঁ। এতিয়া ইয়াতে কি দিছে ৰঙাখিনিত, এই ৰঙাবিলাক দিলে কিবা বেলেগ লাগি যায়। এই অনুশীলনমূলক পৰীক্ষাত পৰীক্ষাৰ্থীসকলে এইটো এটা মনোনিৱেশ কৰা উচিত যে তেওঁলোকে যাতে এই পৃষ্ঠা দিয়া পৰীক্ষাৰ সময়সীমাৰ ভিতৰত ডাউনলোড আৰু আপলোডৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰে। যিকোনো প্ৰকৃত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে এই প্ৰক্ৰিয়াটো মাত্ৰ এবাৰহে সম্পূৰ্ণ কৰিব লাগিব। চ' কি কৈছে আপোনালোকে নিশ্চয় বুজিয়ে পাইছে যে এই পৰীক্ষাটো মনোনিৱেশ কৰা উচিত যে আমি কেনেকুৱাকৈ কৰিব লাগিব। ডাউনলোড প্ৰক্ৰিয়া সম্পূৰ্ণ এবাৰহে কৰিব পাৰিব আৰু এবাৰতে আপোনালোকে ভালকৈ কৰি ল'ব। আৰু শেষত দিছে মতামত। আপোনালোকে ইয়াত যদি কিছুমান অসুবিধা থাকে বা আপোনালোকৰ কিবা ক'বলগীয়া থাকে, আপোনালোকে মতামতটো দাঙি ধৰিব। চ' এই অনুশীলনটোত আপোনালোকে কিছুমান সুবিধা থাকিব, কিছুমানৰ অসুবিধা বহুতো থাকিব পাৰে। গতিকে সকলোখিনি আপোনালোকে ফিডবেকৰ জৰিয়তে আপোনালোকৰ অনুভৱ কেনেকুৱা পালে বা ভাল পালে বেয়া পালে কিবা এই এক্সামৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ কথা তেওঁলোকক জনাব পাৰিব। গুৱাহাটী ইউনিভাৰ্চিটিক এইটো আপোনালোকে ইনফৰ্ম কৰিব পাৰিব। গতিকে বন্ধুসকল, কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই? আৰু এনেকুৱাকৈ পাই থাকিবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মক টেষ্টটো আপোনালোকে পাব। আৰু ইয়াৰ কেনেকুৱাকৈ হ'ব মই পূৰা লাইভ ইয়াতে ভিডিঅ' মই দেখুৱাই দিম, আপোনালোকে চাই থাকিব। আৰু এটা কথা কওঁ, মই এইখন পঢ়োঁতে মানে কিছুমান বস্তু স্কিপ কৰি জাষ্ট আপোনালোকক বুজাই দিবৰ কাৰণে, জীৱ-জন্তুৰ ভিডিঅ'টো কমকৈ ছুটিকৈ কৰিবৰ কাৰণে মই এনেকুৱাকৈ কৈ দিছোঁ। তাৰ বাবে আপোনালোকে বেয়া নাপাব। আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱাকৈ মোৰ যি বুজি পোৱা নাই বা কিবা সুধিবলগীয়া থাকিলে মোক তলত কমেণ্টতো কৰিব পাৰে বা মোক আপোনালোকৰ কণ্টেক্ট নম্বৰ যিহেতু আছে মোক সুধিব পাৰে। চ' গতিকে এই ভিডিঅ'টোত আপোনালোকে কেনেকুৱাকৈ হ'ব গোটেইখিনি আৰু পাব ভিডিঅ'। গতিকে